ৰাতিপুৱাই শুই উঠি দেখোঁ যে চোতালখন পূৰা জিকি আছে আৰু এইফালে আমাৰ ৰাজকুমাৰী পঢ়ি আছে আৰু মুখ হাত ধুই আজি পুৱাই ভাত খাওঁ বুলি ভাত বাঢ়ি ল'লোঁ আৰু এইফালে আমাৰ মেকুৰীজনীকো অলপ ভাত দি দিলোঁ আৰু ভাত খাই মেলি মই আহিলোঁ দোকান খুলিবলৈ। মানে কথাটো হ'ল ঘৰত কোনোৱেই নাই, গতিকে দোকানখন ময়ে খুলিব লগা হ'ল। ঘৰৰ একমাত্ৰ ল'ৰাক সকলো কৰিব লগা হয়, কেতিয়াবা পাকঘৰ, কেতিয়াবা দোকান, কেতিয়াবা গৰু ছাগলী। কি কৰিব, উপায় নাই। এইফালে দোকানখন খুলি মেলি এতিয়া ঝাৰু দিবলৈ ধৰিছোঁ আৰু দোকানৰ কামখিনি শেষ কৰি মই আহিছোঁ অলপ পথাৰৰ ফালে ওলাই। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া হৈ আছে। একচুৱেলি এই ফিল্ডটো গাঁৱত থকাবিলাকেহে পায়, চহৰবিলাকে নাপায়। আৰু এইফালে এইখন হৈছে কলবাগান আৰু এইখন হৈছে আমাৰ গাঁৱৰ মাজেৰে বৈ যোৱা নদী। আচলতে বৰষুণ বেছি দিয়াৰ বাবে নদীত পানী বাঢ়িছে আৰু নদীৰ পাৰত বহি কিবা এটা ভালো লাগে। আৰু নদীৰ পাৰৰ পৰাই আজিৰ ভিডিঅ'টো বাৰু ইয়াতেই সমাপ্ত কৰিছোঁ। যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব। অতি সোনকালে লগ পাইছোঁ অন্য এটা ভিডিঅ'ত।